বেয়া লাগি গৈছে চকুৰ পানী ওলাই আহিছে চাওক একেবাৰে জুইত যা গৈছে গাত কাপোৰ ৰাখিব নোৱাৰে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে হয় দৰ্শক মোৰ চকুৰ পানী একেবাৰে ধৰি ৰাখিব পৰা অৱস্থাত নাই হয় প্ৰিয় দৰ্শক আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কচুৱা লাইভ 365 হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ আজাৰবাগান লংজাপ গাঁও পঞ্চায়তৰ আজাৰবাগানত মই উপস্থিত আছোঁ আজি এনেকুৱা এটা ভিডিঅ' আজি বনাবলৈ গৈ আছোঁ যি ভিডিঅ' চালে আপোনাৰ চকুলো ওলাই আহিব আজাৰবাগানৰ এটা যি পৰিয়াল এনেকুৱা অসহায় পৰিয়াল এই পৰিয়ালৰ দুটা মানুহ একেবাৰে বিকল হৈ আছে ইতিমধ্যে প্ৰায় 15 দিন আগতে এই ঘৰৰে এজনী মহিলা মানুহ জুইত যা গৈছিলে গতিকে আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা পোৱা নাই আৰু এই পৰিয়ালৰ যি এজনে আছিলে ইনকামৰ মুৰব্বী আছিলে সেইজনে বিকল হৈ পৰিছে গতিকে এই পৰিয়ালত ইনকাম বুলিবলৈ কোনো নাই গতিকে যদি কোনো সদাশয় ব্যক্তিয়ে আজি আমাৰ এই ভিডিঅ'খন চাই আছে চাই পেলাই যদি আপোনালোকে যদি এই ভিডিঅ'খন পাই পৰিয়ালৰ প্ৰতি যদি আপোনালোকৰ সহায় সহযোগিতাৰ হাত আগবঢ়াব বুলি ভাবি আছে তেন্তে ডিছক্ৰিপশ্যনত গুগল পে' একাউণ্ট নম্বৰ দিয়া আছে তাতে আপোনালোকে এই পৰিয়ালক সহায় সহযোগিতা কৰিব পাৰে হয় এনেকুৱা পৰিয়াল আছে যি পৰিয়ালে নেকি লাখ লাখ টকা এনেই বিভিন্ন ধৰণৰ অনুষ্ঠানত বা হোটেলত গৈ পেলাই বেষ্ট কৰি আছে গতিকে এই পইচাবিলাকো যাতে আপোনালোকে এই পৰিয়ালক কিবা 1 টকা 2 টকা যদি হাজিৰা স্বৰূপত দি আপোনালোকে সহায় কৰে তেন্তে আপোনালোকৰ হয়তো ভৱিষ্যতত নিশ্চয় ভাল হ'ব গতিকে পৰিয়ালৰ কিছু সদস্য আছে তথ্য আমি জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ যে এই পৰিয়ালটো যে একেবাৰে অচল অৱস্থাত আপোনালোকৰ চলন ফুৰণ কেনেকুৱা ধৰণৰ এই সন্দৰ্ভত কি ক'ব বিৰাট কষ্ট হয়ে চলি জীবন দিলে আমার চলবার কোনো সুবিধা নেই জীবন দিলে বিরাট অসুবিধা আমার চলার বেড়া 4 বছর ধরে হয় দেখা গৈছে 4 বছৰ ধৰি এই পৰিয়ালটো একেবাৰে অচল হৈ আছে গতিকে যি ল'ৰা ছোৱালী আছিলে সেই ল'ৰা ছোৱালীকো মানে পইচাৰ অভাৱত উপযুক্ত শিক্ষা দিব পৰা নাই ল'ৰা ছোৱালীবিলাক যে আপোনালোকে পঢ়িছে পঢ়াত আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে আমার বিরাট কষ্ট বিরাট কষ্ট মানুষের কাম কাজ করে চলাইতেছি মানুষের দিতেছে আমার কাম কাজ করে আনতেছি চলতেছি একটা লড়া 3টা ছোৱালী মানে এটা ল'ৰা 3জনী ছোৱালী 4টা প্ৰতি সন্তান আছে কিন্তু তেখেতে লোকৰ ঘৰত কাম কৰি পেলাই এই ল'ৰা ছোৱালীখিনি পোহপাল দি আছে পৰিয়ালৰ যি মুৰব্বী আছিলে সেই মুৰব্বীজনক মই ইতিমধ্যে দেখা কেমেৰা পাৰ্চন এয়া চাওক আপোনালোকে চাইছে এই মানুহজন একেবাৰে বিকল অৱস্থা খোজকাঢ়ি যাব নোৱাৰে এনেকুৱা ধৰণৰ অসুবিধা বেমাৰ হৈ আছে কথাও ক'ব নোৱাৰে ধুনীয়াকৈ ফ্ৰেছখন দেখুৱাবলৈ কেমেৰা পাৰ্চনক হয় মানুহজনে একেবাৰে কথা ক'ব নোৱাৰে একেবাৰে বিকল হৈ গৈছে যদি কোনো সদাশয় ব্যক্তি আছে তেখেতলোক আপোনালোকে যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে এই পৰিয়ালক আপোনালোকে সহায় কৰক আপোনালোকৰ ভৱিষ্যত মংগল হ'ব আৰু এখেতৰে এজনী মাকৰ মানে জুই লাগিছিলে গাত জুই লাগি পেলাই তেখেতে জুইত যা গৈছে কিমান দিন আগত 15-20 দিন হয়ে গেছে পয়সা করলে চিকিৎসা করতে না কিছু হয় দৰ্শকসকল মই পোনে পোনে সেই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম যি মানুহজনী আজিৰ পৰা প্ৰায় 15 দিন আগতে জুইত যা গৈছিলে গতিকে কেমেৰা পাৰ্চনক মই গোটেইখিনি তথ্য ধুনীয়াকৈ দেখুৱাবলৈ মই যত্ন কৰিম এয়া চাওক দৰ্শকসকল এনেকুৱা জুইত যা গৈছে চকুৰ পানী ওলাই গৈছে চাই পেলাই চকুৰ পানী কোনে ধৰি ৰাখিব নোৱাৰা অৱস্থা হৈ গৈছে গতিকে আপোনালোক এনেকুৱা যদি আপোনালোকে শ্বেয়াৰ নকৰে যদি আপুনি সহায় কৰিব নোৱাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক যাতে হৃদয়বান ব্যক্তিয়ে এই ভিডিঅ'খন চাই যাতে সহায়ৰ হাত আগবঢ়াব পাৰে চাওক কি অৱস্থা একেবাৰে চাইও একদম বেয়া লাগি গৈছে চকুৰ পানী ওলাই আহিছে চাওক একেবাৰে জুইত যা গৈছে গাত কাপোৰ ৰাখিব নোৱাৰে
এনেকুৱা কণ্ডিশ্যন হৈ গৈছে হয় দৰ্শক মোৰ চকুৰ পানী একেবাৰে ধৰি ৰাখিব পৰা অৱস্থাত নাই গতিকে আপোনালোকে যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই মাকৰ কাৰণে যাতে কোনোবাই সদাশয় ব্যক্তিয়ে যাতে সহায় সহযোগিতা কৰে তাৰ বাবে আপোনালোকে ডিছক্ৰিপশ্যনত একাউণ্ট নাম্বাৰ আৰু গুগল পে' ফোন পে' নাম্বাৰ দিয়া থাকিব তাত আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰে চাওক সম্পূৰ্ণ দৃশ্য আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চনে দেখুৱাই আছে সম্পূৰ্ণ দৃশ্য কি ধৰে জুইত যা যোৱা আইতাজনীয়ে জুইত চটপটাই আছে হয় যদি কোনো হৃদয়বান ব্যক্তিয়ে আমাৰ এই ভিডিঅ'খন চাইছে যদি আপোনালোকে সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ডিছক্ৰিপশ্যনত এই গুগল পে' নাম্বাৰ আৰু একাউণ্ট নাম্বাৰ দিয়া থাকিব তাত আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰিব যদি ভিডিঅ'খন ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব